একো এফেক্ট নপৰে আজি খাম্পা আগতে চাওক চন্দন ব্ৰহ্ম গৈছিল কিবা এফেক্ট হৈছে একোতো হোৱা নাই বহুতো সদস্য তেনেকৈ যিবিলাক গৈছিলে তাতকৈ ডাবল দেখোন আহি আছে আজি খাম্পা যাব অহাকালি খাম্পা যাব তাৰপিছত আৰু দুগুণে UPPLৰ মেম্বাৰ্ছ BPF জইন কৰিব আমি দেখি আছোঁ কাৰণ তেখেত দাবীদাৰ হয় ডেপুটি চিফৰ আমি শুনি আছোঁ যে UPPLে বোলে তেখেতক ডেপুটি চিফ দিব আৰে বাবা জিকি আহকচোন আগতে জিকি আহি পেলাই ক্লেইম কৰক না ডেপুটি চিফ হয় না কি হয় তেওঁৰ পজিশ্যনটো বনাই লওক আগতে তেতিয়াহে ৰাইজে গম পাব হয় কিবা এটা কৰিছে আজি তেখেতৰ লগত যিবিলাক ৰাইজ যাব চকুমুদি কিছুমান মানুহে তেখেতৰ যিহেতু ভাল পায় আমিও ভাল পাওঁ আমি কিন্তু নাযাওঁ আমাৰ পাৰ্টি এটা আইডিঅলজি আছে পাৰ্টি প্ৰিন্সিপাল আছে হয় না নহয় এটা বহুত মানুহ যিবিলাক যাব তেখেতৰ লগত ব্লাইণ্ডলি তেখেতসকলেও কিন্তু অনুতাপ কৰিব কাৰণ তেখেতে 17 বছৰ থাকি পেলাই ৰাইজক যিখিনি সহায় সহযোগ কৰিব লাগিছিলে পাৰা নাই আৰু এইবাৰ হি যে কৰিব পাৰিব আমি একো দেখা নাই তেনেকৈ ৰাইজ একো বেনিফিট নাপায় তাৰ পৰা খাম্পা বৰগোহাঁই ছাৰ একচুৱেলি ওৱান অফ দ্য আৰ্কিটেক্টছ ইন ক্ৰিয়েটিং BTC যিটো সৃষ্টি হ'ল একৰ্ড যিটো হ'ল বহুত অৰিহণা আছে আমি বহুত ৰেছপেক্ট কৰোঁ তেখেতক আগলৈকো ৰেছপেক্ট কৰিম আৰু তেখেতক আমাৰ চিফ ছাৰে হাগ্ৰামা ছাৰে বহুত মৰম কৰিছিলে বাৰে বাৰে ডেপুটি চিফ বনাইছে সকলো সা সুবিধা দিছে এটা কথা আছে যাক বেছি মৰম কৰে তেওঁ বেছি বেয়া পায় সৰু সৰু কথাতে আমি বুজি পাইছোঁ কিবা এটা মনোমালিন্য হৈছে তেখেতসকলৰ মাজত আৰু চিফ ছাৰে তেওঁৰ ঘৰত গৈ তেখেতক লগ কৰি পেলাই ইভেন এপলজিও বিচাৰিলে তাতে শেষ হ'ব লাগিছিলে কিন্তু তেখেতে ইমান বেছি আকোৰগোজ হ'ল ইমান বেছি ৰিজিড হ'ল পাৰ্টি এৰি গুচি গ'ল তেখেত মাজতে আমি শুনিছিলোঁ তেখেত BJPত জইন কৰিব বহুত চেষ্টা কৰিছিল আমি জানো আমাৰ হাতত তথ্য আছে বহুত দিনৰ পৰা চেষ্টা কৰি আছিলে BJPত জইন কৰিব কিন্তু BJPৰ নেতৃবৃন্দই তেখেতক একচেপ্ট কৰা নাই ইমান সোনকালে পাৰ্টিত জইন নকৰে তাৰপিছত গৈ পেলাই এতিয়া UPPLৰ লাইন ধৰিলে ইয়াতে ৰাইজে বুজি পাইছে এবাৰ BJP এবাৰ UPPL তেখেতৰ আইডিঅলজি কি প্ৰিন্সিপাল কি ৰাইজে কুৱেশ্যন কৰি আছে আজিৰ দিনত আৰু অহাকালি তেওঁ যে জইন কৰিব এইটো খাটাং হৈ আছে আমি গম পাইছোঁ ষ্টেজ অলমষ্ট ছেট অলমষ্ট মানে বহুতখিনি মানুহ যিখিনি যায় তেওঁলোকৰ পৰা আমি গম পাইছোঁ অহাকালি বোলে জইন কৰিব UPPLত এতিয়া এটা কথা হ'ল UPPLক গালি পাৰা BTRৰ একৰ্ডৰ সম্বন্ধে কথা কোৱা এগেইনষ্টে কথা কোৱা মানুহ BPFৰ পৰা একমাত্ৰ আছিল আমাৰ লিডাৰ খাম্পা বৰগোহাঁই ছাৰ BTR একৰ্ডক তেখেতে এক সময়ত কৈছিলে দিছ ইজ এ হেল BTR বোলে নৰক BTC বোলে স্বৰ্গ তেতিয়াহ'লে অহাকালি তেখেত নৰকত যাত্ৰা কৰি আছে অহাকালিৰ পৰা তাৰ আগতে আমি পৰিলক্ষিত কৰিছোঁ চন্দন ব্ৰহ্ম এক্স মিনিষ্টাৰ আমাৰ পাৰ্টিৰ ভাইচ প্ৰেছিডেণ্ট আছিলে খাম্পা যেনেকৈ ভাইচ প্ৰেছিডেণ্ট এণ্ড প্ৰেছ স্পক্স পাৰ্চন চন্দন ব্ৰহ্ম আগতে গুচি গ'ল UPPLত তেখেতে একমাত্ৰ পাৰ্চন যিয়ে মানে BTR একৰ্ডৰ এগেইনষ্টে কোৰ্টত কেছ কৰিলে PIL দিছিলে যে BTR একৰ্ডটো একদম ঠিক নহয় আমাৰ কাৰণে একচেপ্টেবল নহয় কোনো আইনমতে এইটো একৰ্ড হোৱা নাই বহুত এইটো কথা লৈ পেলাই তেখেতে কেছ ফাইল কৰিছিলে আজি তেখেতেও UPPLত গ'ল UPPLত যোৱাৰ পিছত কি হ'ল তেখেতৰ পজিশ্যন একেবাৰে নাই তেখেতৰ ষ্টেটাছ পাৱাৰ ফাংচন একো নাই बे समाव जुदि खाम्फाया डेपुटि चिफ हिसाबै थाबाय थानायमोनब्ला खम लस जाबाय बे नोंलाय दङ खोमा इडुकेसन नियममोन नालाय बियो मास्टारखौसो होदों नालाय जोङो फार्स्टआव 900 जन 10 लाख रुपया बेसेबां जागोन 900 जनाव 9 कोटी टाका ग्रेट लस रे भाई ना ग्रेट लस আমি কিন্তু এটকাও খোৱা নাই পাপে হানিবা যদি আমি খাইছো বলে কয় কোনবাই আমাৰ তাতো পাপ নালাগিব কিন্তু যিজনে আমাক অভিশাপ দিব তাৰ তাতহে যাব এটকাও খোৱা নাই অৱশ্যে তেওঁ অহা যোৱাৰ নামত গাড়ী ভাড়াত কি গৈছে কি যোৱা নাই সেইটো আমাৰ দায়িত্ব নহয় নহয় জানো এপইণ্টমেণ্ট ল'বলৈ যাওঁতেতো টকা পেলাই পেলাই গাড়ী ভাড়া দি পেলাই আনিব যাবই লাগিব কিন্তু আমি অফিচত যে এটকা লৈছে সেইটো আমাক প্ৰমাণ দিব নোৱাৰে আৰু আমি লগাও নাই কোনোবা যদি অভিশাপ দিয়ে উল্টাকে তাক পাপেহে হানিব